সময় আৰু গুৰুত্ব কাৰো পৰা জোৰ কৰি নল'ব। যিজনৰ জীৱনত আপোনাৰ প্ৰয়োজন আছে তেওঁ আপোনাক উক্ত দুটা বস্তু নিজ অন্তৰেৰে সন্মান সহ দিব। আপুনি যিমানেই সততা আৰু আন্তৰিকতাৰে সম্পৰ্ক এটা ধৰি নাথাকক কিয় সলনি হ'ব বিচৰাজন সলনি হ'বই। মানুহ প্ৰথমবাৰ কাষলৈ অহাৰ সময়ত আগবঢ়াই দিয়ে বন্ধুত্বৰ হাত, শেষত সম্পূৰ্ণৰূপে এৰি যোৱাৰ সময়ত দেখুৱাই মাথো সহস্ৰ অজুহাত। সম্পৰ্ক এটা দুজন মানুহৰ ইচ্ছাৰে গঢ়ি উঠে, কিন্তু সম্পৰ্কটো ভাঙিবলৈ এজনৰ সিদ্ধান্তই যথেষ্ট, আনজনে মাথো মানি ল'বলৈ বাধ্য হয়। স্বাৰ্থ অবিহনে কোনেও কাৰো আপোন নহয়, পলমকে হ'লেও কথাটো সকলোৱে বুজি পায়। কোনোৱে কয় বন্ধু ডাঙৰ, কোনোৱে কয় ভালপোৱা ডাঙৰ, আচলতে ডাঙৰ সিহে যিয়ে সম্পৰ্ক এটা সততাৰে বজাই ৰাখিব পাৰে। পৰিস্থিতি সাপেক্ষে কাৰোবাক বাৰে বাৰে ক্ষমা কৰিলেও ভৰসা কিন্তু এবাৰেই কৰক। আপোনাৰ উন্নতিত যিসকলে হিংসা কৰে ভালদৰে চালি জাৰি চালে দেখিব সেইবোৰ অচিনাকি নহয়, আপোনাৰ নিচেই চিনাকি মানুহে। জীৱনত কাৰোবাক পোৱাৰ পিছতো যদি আৰু ভাল কাৰোবাক পোৱাৰ আশা কৰোঁ তেন্তে নিশ্চিত এটা সময়ত জীৱনৰ বহু মূল্যৱান সম্পদ হেৰাই যাব। আমাৰ কাৰো জীৱন দুখৰ নহয়, দুখী হোৱাৰ কাৰণটো আমি নিজেই। নিজৰ মনটো যদিহে বুজাব পাৰোঁ তেন্তে জীৱনটোত সুখৰ অভাৱ নাই। অৰ্থাৎ সামৰ্থ্য অনুসৰি বৰ্তমান যিখিনি আছে তাতেই সন্তুষ্ট থকা উচিত, কিন্তু নতুন কিছু পোৱাৰ আশা নেৰিব। যদিহে আপুনি দুখত আছে তেন্তে এই চাৰিটা কথা মানি চলিলেই জীৱনটো সলনি হৈ যাব। 1 নম্বৰ, জীৱনত উদাৰ হওক কিন্তু নিজক নিঃস্ব কৰি নহয়। 2 নম্বৰ, মানুহক ভাল পোৱা উচিত কিন্তু নিজকে কাকো সম্পূৰ্ণকে বিলাই নিদিব। 3 নম্বৰ, মানুহক বিশ্বাস কৰক অথচ এই কথাটো কাকো প্ৰকাশ নকৰিব। 4 নম্বৰ, আনৰ উপদেশ শুনক কিন্তু নিজৰ বিবেকে উচিত বুলি ভবাটোহে মানি চলক। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। আগলৈ এনে ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিক ধন্যবাদ।